23 দিন আছে এতিয়া যে 23 দিন সময়সীমা বান্ধি দিয়া তুমি কোন 20 বছৰ লাইব্ৰেৰীত থাকিছো 40 বছৰৰ যদি কিতাপ কোৰাণ তুমি পঢ়া অসমৰ ৰাইজে গম পাই গৈছে তুমি কি পঢ়িছা তো হেড গুৰুজন কেলে ওলাই নাহে মুল্লাসকলৰ সেনাপতি কেলে ওলাই নাহে এটা ছাগলীৰ 3 নম্বৰ পোৱালিৰ লগত বহিবলৈ আমাৰ সময় নাই মই নিজে মানুহ লগত আছিলো চান্দা নিদিলে গাড়ীৰ তলত পৰি মৰিব এক্সিডেন্ট হ'ব কোনে কৈছিলে আহমদ মুস্তাফা কামালে কৈছিলে জন কথাকথিত ভণ্ড মাজাৰ পূজাৰী বেদাতি হি 23 দিনৰ সময়সীমা বান্ধি দিছে অসমৰ সন্মানীয় আলিম উলামাসকলক 23 দিন সময়সীমা বান্ধি দিছে মই ক'ব বিচাৰো যে 23 দিন সময়সীমা বান্ধি দিয়া তুমি কোন অসমৰ আলিম উলামা ঠিকাদাৰ নেকি না ইছলামৰ ঠিকাদাৰ আৰু এটা কথা শুনিছো যে 20 বছৰ লাইব্ৰেৰী পঢ়িছে লাইব্ৰেৰী কেতিয়াবা পঢ়ে 20 বছৰত লাইব্ৰেৰীত কিতাপ পঢ়িছে 20 বছৰ তুমি 20 নহয় তুমি 40 বছৰৰ যদি কিতাপ কোৰাণ তুমি পঢ়া অসমৰ ৰাইজে গম পাই গৈছে তুমি কি পঢ়িছা আৰু 20 দিনৰ 23 দিনৰ সময়সীমা বান্ধি দিয়াৰ তুমি কোন ক'ৰ পৰা আহিলা তুমি 23 দিনৰ সময়সীমা বান্ধি দিয়া কিমান লেখা পঢ়া কৰিছা তোমাৰ নিজৰ মুখেৰে স্বীকাৰ কৰিছিলা আহি যে মই ইজিপ্তত এটা মোবাইল কোম্পানীত ইণ্ডিয়ান 60,000 টকাত মই তাত আছিলোঁ ইণ্ডিয়ান 60,000 টকা পাইছিলোঁ তাত মই অনলাইন ডেলিভাৰী দি ঘূৰিছিলোঁ এই নিজে মুখেৰে কোৱা কথা আজি আহি অসমত ডাঙৰ ডাঙৰ লেকচাৰ অসমৰ আলিম উলামা গম পাই গৈছে যে এটা পাগলৰ লগত এটা ছাগলীৰ 3 নম্বৰ পোৱালিৰ লগত বহিবলৈ আমাৰ সময় নাই অসমৰ আলিম উলামা গম পাই গৈছে অসমৰ জনতাই গম পাই গৈছে অসমৰ মুছলিম ৰাইজে গম পাইছে যে এটা ছাগলীৰ 3 নম্বৰ পোৱালি ইয়াৰ কথাত গুৰুত্ব দিয়া নহব তোমাৰ নিচিনা ফালতু সময় অসমৰ আলিম উলামাৰ নাই আৰু অসমৰ ৰাইজে আলিম উলামাক চান্দা দিয়ে ভাই চান্দা কোনে খাইছিলে বিশ্বনাথ চাৰিআলি চালিয়া চাপৰি নগাঁও কোনে চান্দা উঠাইছিলে দাই ধমকি দি মই নিজে মানুহ লগত আছিলো চান্দা নিদিলে গাড়ীৰ তলত পৰি মৰিব এক্সিডেন্ট হ'ব কোনে কৈছিলে আহমদ মুস্তাফা কামালে কৈছিলে মোৰ আগত কৈছিলে মানুহক দাই ধমকি দি পইচা উঠা মানুহ আজি তুমি আহি কোৱা যে মুল্লাসকলে চান্দা উঠায় মুল্লাসকলে অসমৰ ৰাইজে মুল্লাসকলক চান্দা দিয়ে চান্দা কোনে উঠাইছিলে চান্দা কোনে উঠাইছে লাজ নাই শৰম নাই হায়া নাই বেহায়া বেশৰম আজি অসমত আহি এটা বেশৰম বেহায়া আহি অসমৰ মুল্লাসকলক টাৰ্গেট কৰি কথা ক'ব মানি লোৱা নহ'ব কেতিয়া মানি নলওঁ তোমাৰ নিচিনা এটা ভণ্ড প্ৰতাৰক মই এতিয়া কৈছো আগৰ ভিডিঅ'টো কৈছো মই এটা ভণ্ড প্ৰতাৰক মানুহক ধাই ধমকি দি পইচা কোনে উঠাইছিলে আজি অসমত আহি তুমি ভাল নেতা হ'ব বিচাৰিছা হোৱা তুমি নেতা তোমাক কোনে মানা কৰিছে কিন্তু অসমৰ আলিম উলামাক তুমি টাৰ্গেট কৰি কথা নকবা তোমাক লাজ বাৰৰ পৰা হকিয়াই দিছো একদম ভালকে হকিয়াই দিছো তুমি কিন্তু অসমৰ আলিম উলামাক টাৰ্গেট কৰি কথা নকবা অসমৰ আলিম উলামাক কথা কোৱা তুমি কি আলিম নহয় আৰু তুমি যে কি ধৰণৰ আলিম অসমৰ ৰাইজে গম পাই গৈছে এইটো অসমৰ ৰাইজক ক'বলগীয়া নাই আৰু অসমৰ ৰাইজে ভালকে জানে অসমৰ ৰাইজে ভালকে জানে শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে চিন্তা চৰ্চা কৰিব কথাবিলাক আৰু এই গুৱাহাটীত মাথে গুৱাহাটীত তাৰ বাপেকৰ সম্পত্তি আছে নেকি তুমি অসমৰ যিকোনো জায়গাত মুকলি ঠাইত তুমি বহা তোমাৰ চ্যালেঞ্জ অসমৰ আলিম উলামা গ্ৰহণ কৰিব
এজনেই মাতিব অসমৰ যিকোনো ঠাইত বহা, কিন্তু দমটো নাই বহিবলৈ, দম নাই, দীঘল দীঘল লেকচাৰহে আছে। সৰ্দাৰ ৰাইজ